ৰঙিয়া জয়ন্তীপুৰ শ্ৰী শ্ৰী শ্মশান কালী মন্দিৰত তিনিদিনীয়াকৈ 112তম শ্যামা পূজা। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ৰঙিয়া জয়ন্তীপুৰ শ্ৰী শ্ৰী শ্মশান কালী মন্দিৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে 112তম শ্যামা পূজা। সোমবাৰে প্ৰথম দিনৰ কাৰ্যসূচীত নাম কীৰ্তনেৰে আৰম্ভ হোৱাৰ পিছতে দূৰ দূৰণিৰ বহু ভক্তপ্ৰাণে উপস্থিত হৈ নিজৰ মনোকামনাৰ বাবে পূজা অৰ্চনা আৰম্ভ কৰে। পূজা অৰ্চনাৰ লগতে নিশাৰ ভাগত অনুষ্ঠিত হ'ব বলি বিধান প্ৰথা। মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে শ্যামা পূজাৰ 3টা দিনৰ কাৰ্যসূচীৰ অন্তত প্ৰত্যেক দিনাই নিশাৰ ভাগত আৰম্ভ হ'ব বলি প্ৰথা। ধৰ্মপ্ৰাণ ৰাইজে নিজৰ মনোবাঞ্ছাৰ বাবে আগবঢ়োৱা হাঁহ, পাৰ, ছাগলী আদি নিশাৰ ভাগত বলি দিয়া হ'ব। মন্দিৰ সমিতিয়ে জানিবলৈ দিয়া মতে 3টা নিশাত প্ৰায় 150ৰো অধিক অকল ছাগলী বলি দিয়া হ'ব বুলি জানিব পৰা গৈছে। আমাৰ জয়ন্তীপুৰ যি কালী মন্দিৰ আছে, খুব ঐতিহ্যমণ্ডিত কালী মন্দিৰ। ইয়াত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে আৰু ভক্তসকলৰ মনৰ বাঞ্ছা পূৰ্ণ হয় আৰু পবিত্ৰস্থলী। আৰু আপোনালোকে আহক কালী পূজাৰ দিনা আৰু ইয়াৰ অনুষ্ঠান উপভোগ কৰক। ধন্যবাদ। 1900 চনৰ আগৰ পৰাই ইয়াত প্ৰতিষ্ঠা হয়। যুৱক গাঁৱৰ পৰা এজন ব্ৰহ্মচাৰী আহি তেওঁ এই মন্দিৰটো স্থাপন কৰে। তেওঁ সপোনত দেখাইছিল যে মই ইয়াতে আছোঁ, তই ইয়াতে মন্দিৰ পাত, সেইবুলি তেওঁ আহি ইয়াত মন্দিৰ পাতে আৰু তেতিয়াৰ পৰাই তেওঁ পূজা পাৰ্বণ চলাই আছে। তেওঁ এটা সাধাৰণ ঘটি এটাত ভোগ বনাইছিল। সেই ঘটিটোৰ ভোগেৰে যিমানখিনি যাত্ৰী আহে সেই যাত্ৰী সকলোকে খাব পাইছিল। তেওঁৰ মাহাত্ম্য দেখি লাহে লাহে 2-4জন ভক্ত আহিব ধৰিলে। তাৰ পৰা ইয়াত পূজা পাৰ্বণ দিয়া কৰিলে। 1912 চনৰ পৰা 1910 চনৰ পৰা এই মন্দিৰটো কমিটিৰ হাতলৈ যায়। তেতিয়াৰ পৰা ইয়াত কমিটিয়ে এই মন্দিৰটো চলাই আছে আৰু আজিলৈকে ইয়াত পূজা পাৰ্বণ চলি আছে। 3দিনীয়া কাৰ্যসূচী। প্ৰথম দিনা অধিবাস হয়, দ্বিতীয় দিনা ৰাতিপুৱাৰ পৰা পূজা পাৰ্বণ চলে, কিন্তু ভোগ নচলে, বলি বিধান দিনত নচলে। আজি বিশেষত্ব হ'ল ৰাতিয়ে বলি বিধান চলিব আৰু যিমান যাত্ৰী হয় সকলোৱে ভোগ ভাত খাব। ইয়াত বিধান ধৰক কথা শক লাগি পাইছোঁ, 100-150 হাঁহ 200-300, কোমোৰা, ছাগলী, পাৰ, কুঁহিয়াৰ, কচু এইবিলাক বলি হয়। মনৰ আশা লৈ আহে আৰু বোধহয় ভগৱতীয়ে সেইখিনি পূৰণ কৰে। সেইবাবে মানুহ আহি আছে, ইয়াত পূজা পাৰ্বণ দি আছে। বন্ধুসকলৰ লগতে আমাৰ গোটেই অসমজুৰি আমাৰ ভক্তবৃন্দ ৰাইজলৈ আমি শ্ৰদ্ধাও এই দীপানিকা শুভেচ্ছা জনাইছোঁ যে আমাৰ এইখন পূজা আজি 112 বছৰত ভৰি দিছেহি। যে আপোনালোকে জ্ঞাত নহ'লেও আমি আপোনাক ক'বলৈ বিচাৰিছোঁ যে 1910 চনৰ আগতে দুবক গাঁৱৰ এজন ব্ৰাহ্মণ পৰিয়ালৰ সন্তানে লগুণদাৰীত তেখেতে ঘৰৰ পৰা ওলাই আহি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেখেতে বিভিন্ন মঠ মন্দিৰ পৰিদৰ্শন কৰি শেষত তেখেতে জানিব পাৰিলে সপোনৰ জৰিয়তে যে আমাৰ ৰঙিয়া অঞ্চলৰে বৰলীয়াৰ পাৰত মানে তেখেতক মাই ইয়াত আৱিৰ্ভাৱ হৈছে। গতিকে তেখেতে আহি ইয়াত উদ্ধাৰ কৰিব লাগে আৰু তেখেতে আহি ইয়াতে পীঠস্থান আৰম্ভ কৰে আৰু তেতিয়াৰ পৰাই আমাৰ ইয়াত পূজা ভাগ চলি আহি আছে আৰু ইয়াত যথেষ্ট পৰিমাণে আমাৰ ভক্তৰ ভিৰ হয়। অসমৰ লগতে চুবুৰীয়া পশ্চিমবংগ আৰু উৰিষ্যাৰ পৰাও আমি ইয়াত ভক্তপ্ৰাণ ৰাইজ অহা দেখিছোঁ। আৰু ইয়াত আপোনালোকে শুনি আনন্দিত হ'ব যে আমাৰ ইয়াত যিসকল ভক্তই কোনো মানস লৈ ইয়ালৈ আহে বা দেৱীক আৰাধনা কৰে বা কিবা বলি বিধান ইয়াত দিয়ে, তেখেতসকলৰ মনোবাঞ্ছা পূৰ্ণ হয়। আৰু আজিলৈকে মানুহে আধ্যাত্মিক চিন্তা চৰ্চাৰে আমাৰ এই অঞ্চলটোত এই পূজাভাগ চলি আহিছে আৰু আমি আগন্তুক দিনবোৰতো আমি সমূহ ৰাইজৰ আমি উপস্থিতি আৰু এই পূজাত উপস্থিত থাকি আমাক সহযোগ কৰাৰ কাৰণে আহ্বান জনাইছোঁ।